নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে ডেইলি জব নটিফিকেশ্যন। আজি আমি আলোচনা কৰিম আসাম GDS মেৰিট লিষ্ট কেনেকৈ চেক কৰিব, সিলেকশ্যন প্ৰচেছটো পিয়ৰলি মেৰিট হয়নে নহয়, BPM ABPM আৰু ডাক সেৱকৰ কাম কি, চেলাৰী আৰু এলাৱেঞ্চটো কিমান থাকিব, ডেইলি ৱৰ্কিং আৱাৰ্ছ আৰু ৱৰ্কলোডটো কেনেকুৱা, প্ৰমোশ্যন আৰু ফিউচাৰ অপৰচুনিটি আছেনে নাই। ভিডিঅ' আৰম্ভ হোৱাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো ক্লিক কৰিব নাপাহৰিব। বলক এতিয়া আৰম্ভ কৰোঁ। ডাক সেৱক GDS পোষ্টেল ছাৰ্ভিচৰ এটা ইম্পৰ্টেণ্ট এটা ছাৰ্ভিচ হয়, যোনটো ৰুৰেল এৰিয়াবোৰত থাকিব। ডিপাৰ্টমেণ্ট অফ পোষ্টে এইটোক মেইনটেইন কৰে আৰু এই GDSৰ আণ্ডাৰত থাকিব BPM ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ, ABPM এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ আৰু ডাক সেৱক। এই তিনিটাৰ কামবোৰ বেলেগ বেলেগ থাকে। এই BPMৰ লেভেল 1ৰ চেলাৰীটো আমি চাম। বেচিক পে'টো 12,000, ডিয়াৰনেছ থাকিব 6,900, মেইনটেনেঞ্চ এলাৱেঞ্চ থাকিব 250, অফিচ মেইনটেনেঞ্চৰ নামত এৰাউণ্ড 19,200ৰ চেলাৰী পাব, বা এটি মিলি 18,800 এনেকুৱা এৰাউণ্ডত থাকিব আৰু BPMৰ লেভেল 2ৰ চেলাৰী এৰাউণ্ড এনেকৈ 23,160 এনেকুৱা লেভেলত থাকিব। আৰু ABPMৰ যোনটো চেলাৰী থাকিব সেইটো বেচিক পে 10,000, ডিয়াৰনেছ এলাৱেঞ্চটো থাকিব 5,800, মেইনটেনেঞ্চ বা চাইকেল এলাৱেঞ্চ এটা থাকে 180 ৰুপিজ, ষ্টেচনাৰী 25, টোটেল 16,000ৰ থাকিব আৰু সেইটো আপোনালোকে পাব 15,655 এনেকুৱা ৰেঞ্জতে থাকিব। আৰু যদি লেভেল 2 হয় তেনেহ'লে এৰাউণ্ড 18,000ৰ এৰাউণ্ডত থাকিব আপোনালোকৰ চেলাৰীটো। GDSটো ৰেগুলাৰ এমপ্লয়ী নিচিনা নহ'লেও কিন্তু ই এটা চেণ্ট্ৰেল গভমেণ্টৰ এটা চাকৰি হয় আৰু ইয়াত প্ৰমোশ্যনৰ অপৰচুনিটিও এটা থাকে। আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিলে ফিউচাৰত ডিপাৰ্টমেণ্টেল এক্সাম দি কিনে হায়াৰ পষ্ট এটা লৈ ল'ব পাৰে। যদি আপুনি GDSৰ প্ৰমোশ্যনৰ বিষয়ে যদি আপুনি জানিব বিচাৰে বা কেনেকৈ প্ৰমোশ্যন হ'ব, কেতিয়া এক্সাম হ'ব, কিমান ইয়াৰৰ পিছত এক্সাম দিব পাৰিব, প্ৰমোশ্যনৰ প্ৰচেছটো কি কি, এই গোটেইবোৰ যদি ইনফৰ্মেশ্যন লাগে আপোনালোকক কমেণ্ট কৰি জনাব, মই আপোনালোকৰ কাৰণে এটা ভিডিঅ' বনাম। ব্ৰাঞ্চ পোষ্ট মাষ্টাৰৰ কামসমূহ হ'ল যে ডেইলি অপাৰেশ্যন মেনেজ কৰা, ইণ্ডিয়ান পোষ্ট পে'মেণ্ট বেংকৰ কাম কৰা, আৰু কাষ্টমাৰৰ মানি ডিপ'জিট আৰু উইথড্ৰল হেণ্ডেল কৰা, গভমেণ্ট স্কিমৰ কাম কৰা, পাৰ্চেল আৰু লেটাৰসমূহ মেনেজমেণ্ট কৰা, ডেইলি অফিচ ৰিপৰ্টো এটা ছাবমিট কৰিব লাগে। এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰৰ কামসমূহ হৈছে শ্বৰ্ট ৱাইজ মই কৈ আছোঁ, লেটাৰ শ্বৰ্টিং কৰা, পাৰ্চেল ডেলিভাৰীত ছাপৰ্ট কৰা, ছাপৰ্টিং দ্য BPMৰ কাম কাজত হেল্প কৰা, BPM নাথাকিলে অফিচটো হেণ্ডেল কৰা, বেংকিং ৰিলেটেড বেছিক কামসমূহ কৰা, কাষ্টমাৰ ছাৰ্ভিচ দিয়া, পোষ্টেল প্ৰডাক্ট চেলছ কৰা, এই গোটেইবোৰ কাম ABPMে কৰে। GDSটো ৰেগুলাৰ এমপ্লয়ী নহয়, কিন্তু ই এটা ডিপাৰ্টমেণ্ট অফ পোষ্টৰ এটা পাৰ্ট হয়। ইহঁতৰ চেলাৰী এলাৱেঞ্চ আৰু বেনিফিট বেলেগ চেণ্ট্ৰেল গভমেণ্ট এমপ্লয়ী নিচিনা নহয়। তেওঁলোকৰ চেলাৰী এলাৱেঞ্চ বেনিফিট এইবোৰ গোটেই ছেম নহয় চেণ্ট্ৰেল গভমেণ্ট এমপ্লয়ীৰ পৰা, কিন্তু এইটো এটা ভাল অপৰচুনিটি হয় যোনটোৱে মানে ক্লাছ 10ৰ মাৰ্কটো চাই কিনে আপোনালোকে এক্সাম নিদিয়াকৈ এই GDSৰ এপ্লাই কৰিব পাৰে। আৰু যিমানেই আপোনালোকৰ ক্লাছ 10ৰ পাৰ্চেণ্টেজটো বেছি সিমানেই আপোনালোকৰ এটা চান্স থাকে BPM বা ABPM হোৱাৰ। পষ্টিংটো তেওঁলোকৰ মষ্ট অফ দ্য ৰুৰেল এৰিয়াতহে থাকে। ৱৰ্কিং আৱাৰটো মিনিমাম 4 আৱাৰ্ছৰ পৰা 5 আৱাৰ্ছলৈকে আৰু 65 ইয়াৰ্ছলৈকে এই কামটো কণ্টিনিউ কৰিব পাৰে যদি আপোনালোকে বিচাৰে। কিন্তু এইটো এটা পাৰ্ট টাইম জব হিচাপে আপোনালোকে ল'ব পাৰে। যদি আপোনালোকে কিবা এটা বেলেগ গভমেণ্ট ছাৰ্ভিচৰ কাৰণে এপ্লাই কৰিব খোজে, লগতে এটা ভাল এটা চেলাৰী মিনিমাম এটা চেলাৰীৰ য'ত মানে বেছি কামৰ প্ৰেছাৰো নাথাকে, তেতিয়া GDS আপোনালোকে বেটাৰ অপশ্যন বেলেগ প্ৰাইভেট জবতকৈ, কাৰণ কি ইয়াতে যোনটো কামৰ প্ৰেছাৰ হয় সেইটো বেলেগ প্ৰাইভেট জবত কৰি কম থাকে। আৰু লগতে ইয়াতে এটা প্লাছ পইণ্ট এইটো যে আপোনালোকে ৰাতিপুৱা 10টাৰ পৰা দুপৰীয়া 2টা 3টালৈকে এই আপোনালোকৰ ডিউটিটো কমপ্লিট কৰিব পাৰে, তাৰপিছত আপোনালোকে ফ্ৰী থাকে। কিন্তু ইয়াতেও মানে অলপমান প্ৰেছাৰ আহিছে যে আপোনালোকে একাউণ্ট অপেনিঙৰ ৰিলেটেডত আপোনালোকক অলপ প্ৰেছাৰ দিব পাৰে, কিন্তু বেংক হিচাপেতো আপোনালোকে একাউণ্ট খুলিবই লাগিব আৰু কেতিয়াবা অলপ টাৰ্গেট পূৰণ কৰিব লাগিব। ফাৰ্ষ্ট আপোনালোকে টাইপ কৰক GDS মেৰিট লিষ্ট বুলি। এইটো ইয়াৰে মেইন যোনটো ৱেবছাইট ইণ্ডিয়ান পোষ্ট GDS অনলাইন, সেইটো ক্লিক কৰিব। এইটো আহি গৈছে আৰু যোনটোত ইয়াতে দেখিব পাই আছে শ্বৰ্ট লিষ্ট কেণ্ডিডেট শ্বেডিউল 1 জানুৱাৰী 2026, ইয়াতে গোটেই ষ্টেটৰ লিষ্টবোৰ দিয়া আছে। আমি ইয়াতে অসমৰটো চাম। অসমৰ ফাৰ্ষ্ট লিষ্ট অফ শ্বৰ্ট লিষ্টটো ক্লিক কৰিব, আপোনালোকৰ তাতে এটা PDF আহিব। ছাপ্লিমেণ্টাৰী লিষ্টটো এতিয়া নতুন ওলাইছে, সেইটো ক্লিক কৰিব। আপোনালোকে নিজৰ ৰোল নাম্বাৰটোৰ লগত মিলাই ল'ব বা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰৰ লগত মিলাই ল'ব। যদি আপোনালোকে GDSৰ প্ৰমোশ্যনৰ বিষয়ে কেতিয়া এক্সাম দিব পাৰিব, কিমান এক্সপিৰিয়েঞ্চ লাগে, কিমান চেলাৰী হ'ব, এই গোটেইবোৰৰ বিষয়ে যদি জানিব বিচাৰে কমেণ্ট এটা কৰি দিব। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।